আপোনাক মই আইচক্ৰীম বেপাৰী যেন লাগে আপোনাক সুধিছো আপোনাক আইচক্ৰীম বেপাৰী বুলি হা মই কি আইচক্ৰীম বেপাৰী দৰে পাইছা মই এক্স আৰ্মি কি তোৰ 100 ডিগ্ৰী ওপৰত গৈছে মোৰ কম প্ৰেছাৰ গা ধুব লাগিব ঠাণ্ডা কৰিব লাগিব মাথা কি হ'ল দিনে বেয়া বস আজি পুৱাৰ ব্ৰেকিং নিউজ হ'ল যোৱাকালি এখন সমবায় সমিতিৰ খানা ৰখা হৈছিল পাৰ্টি ৰখা হৈছিল সেই পাৰ্টিত অকল মানুহে গাহৰি খোৱা নাছিল হ'ল আমাৰ অঞ্চলৰ জনপ্ৰিয় লোকেল সাংবাদিক দল ইহঁত এনে এটা সাংবাদিক দল য'ত গাঁওখনৰ সৰু সৰু কথা ডাঙৰ কৰি প্ৰচাৰ কৰাটো এওঁলোকৰ কাম এওঁলোকৰ সন্মুখৰ পৰা কোনো ধৰণৰ খবৰ আজিলৈকে হাত সাৰি যাব পৰা নাই কণী চোৰৰ পৰা আদি কৰি মাইকী চোৰলৈকে আনকি মেকুৰী নিগুনি ধৰা পৰ্যন্ত এওঁলোকৰ ইউটিউব নিউজত প্ৰচাৰ হয় মই গোবৰ দেখা বুলি ক'ব পাৰোঁ গৰু কাৰ আৰু পুৱা গু চাই ক'ব পাৰোঁ পুৱা কি খাইছিলি এনেকা নিউজ ওলাম নাই এনেকা নিউজ ওলাম চাবি আমাৰ চেনেল ক'ত যায় ডাইৰেক্ট মিলিয়ন ভিউ কালি সমবায় সমিতিৰ সভাপতি পাৰ্টি কৰিছিলে গাহৰি খাইছিল খাই খাইছিল তাৰ চব নিউজ ওলাই দিম খালি কেমেৰা ভালকৈ ধৰিবি হা এয়া হ'ল লোকেল নিউজটোৰ মাষ্টাৰ মাইণ্ড মিষ্টাৰ ৰাভা ভাই নিজকে ভাবে ইয়াৰ দৰে অসমত নিউজ ক্ৰিয়েটাৰ আৰু কোনো নাই পিছে BA পাছ কৰি স্কুল স্পেলিঙত এছৰ ঠাইত চি লিখে জানো চা কি BA পাছ কৰিলে কিন্তু গোবৰ চাই গৰু কোন মালিকৰ কৈ দিব পৰা ক্ষমতা ইয়াৰ আছে মানুহৰ পিছফাল শুঙি কৈ দিব পাৰে পুৱা কি খাইছিল আৰু ইয়া হ'ল সমবায় সমিতিৰ সভাপতি ডাঙৰীয়া মিষ্টাৰ নাথুৰাম কলিতা ইয়াৰ দৰমহা কিমান তাক লৈ মতলব নাই মাথো পাৰ্টি ডাঙৰ হ'ব লাগে ইয়া চোৰৰ টকাৰে হওক বা দুৰ্নীতিৰ টকাৰে হওক এই ক্যামেরা অন কর ক্যামেরা না কোনে আহক আপোনাৰ ধুনীয়া খবৰ ওলাইছে ইয়াই আগতে কোৱা ৰাভা ভাইৰ জন্মঘৰত চুপ পাতিলেন মানুহৰ গুৰ গন্ধ শুঙি কৈ দিব পাৰে পুৱা কি খাইছিল কি হ'ল তোৰ কি হ'ল মদ খাইছ ন তাৰ লগত বিয়াৰো খাইছ গাহৰিৰ লগত ছাগলীও খাইছ আজি চব ফল ফুলে কেনেকে গম পালে আজি পুৱাৰ ব্ৰেকিং নিউজ হ'ল যোৱাকালি এখন সমবায় সমিতিৰ খানা ৰখা হৈছিল পাৰ্টি ৰখা হৈছিল সেই পাৰ্টিত অকল মানুহে গাহৰি খোৱা নাছিল অকল মদে খোৱা নাছিল সেই পাৰ্টিখনত গাহৰিৰ লগতে খাহী খোৱা হৈছিল খাহীৰ লগত আৰু বিয়াৰ খোৱা হৈছিল কিন্তু মেইন কথাটো হ'ল আমাৰ এই নিউজৰ দ্বাৰা আজি প্ৰকাশ কৰি দিলোঁ যে এইটো কথা সত্য আছিল কাৰণ গোপন তথ্যৰ পৰা গম পাইছিলোঁ যে এই খবৰটো সত্য আছিল কাৰণ মই এটা খাইছিলত আছে যে মই গোবৰ দেখা বুলি ক'ব পাৰোঁ গৰু কাৰ আৰু গু চাই ক'ব পাৰোঁ পুৱা কি খাইছিল চ' এইটো প্ৰুভ হৈছিল যে প্ৰুভ হৈ গৈছে কাৰণ মই গম পাইছোঁ ই যোৱাকালি অকল গাহৰি খোৱা নাছিল গাহৰিৰ লগত ছাগলীও খাইছিল আৰু মদৰ লগত ইহঁতে বিয়াৰো খাইছিল চ' মেইন কথা হ'ল অতি কম দৰমহা প্ৰাপ্ত এই কৰ্মচাৰী ইমান বয় বগল খানা কেনেকৈ খাব পাৰিলে চ' ইহঁত হ'ল এটা চিঙাল যুগ
ইহঁতকৰ কুঞ্জুলিকা নহয় ইহঁতৰ মকৰা হা মকৰা ইহঁতৰ তেজ পিয়াজি তেজ পিয়া এতিয়া আমাৰ টকাৰে পাৰ্টি কৰি আছে ইহঁত ভাল ভাল বস্তু খাই আছে মদ খাই আছে বিয়াৰ খাই আছে খাই আছে চ' ইহঁতক যোগ্য নহয় ইহঁতে চাকৰিৰ কাৰণে বিশেষকৈ চ' ইহঁতক পদবীৰ পৰা ত্যাগ কৰি দিব লাগে পদবীৰ পৰা ওলাই দিব লাগে চ' আপুনি হ'ল এজন অপৰাধী আপুনি এটা দুৰ্নীতিগ্ৰস্ত এটা বিষয়া চ' আপুনি কি ক'ব ইয়াক লৈ মইতো আৰু কি ক'ম চব কথাটো গমেই পাল মোৰতো চাকৰি যাবই কিবা এটাতো কৰি খাবাই লাগিল আইডিয়া তোৰতো ইউটিউব চেনেল আছে তুইতো ইউটিউব চেনেল কৰি খুলি খাই আছা মোৰো আছে ইউটিউব চেনেল চৰাইচ নাথুৰাম নামৰ কলিতাৰ নামত মোৰো চেনেল আছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিব নাপাহৰিব কেমেৰা বন্ধ কৰ হ'ব কি হ'ল আৰে তোৰ মই বেড নিউজ প্ৰচাৰ কৰিব আহিছো না প্ৰমোচন কৰিব আহিছো ইউটিউব হা এই কেমেৰা বন্ধ কৰ এই দাদা কৰক না কৰক চাকৰিতনো কিমান টকা পায় ইউটিউবত বহুত টকা পায় এই দাদা কৰক না কৰক না দাদা কৰক না দাদা কৰক না হেই প্ৰমোচনটা কৰিলে ভাল হ'ল যাৰ মানুহে কেলা নিউজ প্ৰচাৰ কৰিব আহিছো না ইয়াৰ প্ৰমোচন কৰিব আহিছিলো কি ডেঞ্জাৰ মানুহ ৰে কেলা ৰবস আমি হচ্ছে ট্রাইবেল যার মাথার পাঁচ ট্রাইবেল হয়েছে ট্রাইবেল হয়েছে জেনারেল ও হয় বেকা না বলে জেনারেল মাথা না কেলা জেনারেল ট্রাইবেলৰ চাউল খাইবে আজিতো নিউজ কৰা নহ'লে পাগলটোক কেনেকৈ নিউজ কৰা যায় চালা প্ৰমোচন কৰি ইউটিউবৰ আজি বৰশী মাৰি টাইমটো পাছ কৰিব লাগিব দাদা আপনি ডাক্তার নাকি এও চিৰৰোগীয়া ধাতুৰাম মহিলাৰী ইয়াৰ কোনো ৰোগ বা বেমাৰ নাই কিন্তু এওঁ নিজকে ৰোগীয়া বুলি ভাবে ডক্তৰে যদি ইয়াক কয় আপোনাৰ মানসিক ৰোগ বুলি ধাতুৰামে তেওঁৰ ঘৈণীয়েকৰ কথা বুলি ভাবে কাৰণ ইয়াৰ ঘৈণীয়েকৰ নাম মানসী মোক কোনটা এংগেলৰ পৰা ডক্তৰ যেন লাগে কেলা হেৰি আপনি ডক্টর নাকি কেলা হয় মই ডক্টৰে দাদা মোৰ জীৱনটো পানী পানী হৈ গৈছে দাদা না মই ভালকে খাব পারছো না ভালকে শুব পারছো অসমৰ গোটাই ডাক্তৰ দেখালো কিন্তু এটা কথাই কয় মোৰ বোলে একো বেমাৰ নাই কিন্তু মই জানো মোৰ বুকুত কিবা এটা হৈছে এনেকুৱা লাগে যেন মোৰ বুকুত কোনোবাই ধৰি আছে যেন বুকুখন মোৰ নিজৰ নহয় যেন কাৰোবাৰ খেলপথাৰহি এনেকুৱা যেন মোৰ ভাৱ আহি আছে মানে সকলোৱে ডক্তৰে কয় মোৰ বোলে একো বেমাৰ নাই মানসিক বেমাৰ আমার মানসিক তো একো বেমার নাই মানসিক কোন মানসিক মোর পত্নী হয় পাক্কা এটা পাগলের আজি দিনটো কেলা এই পাগল মিশনের লগতে দিনটো পার হয়ে গেল কিন্তু নাকি নাই 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 একো কোৱা নাই দে দাদা আপোনাক সাধাৰণ ডক্টৰ যেন লগা নাই নিশ্চয় আপোনাক মোৰ কাৰণে ভগৱানে পঠাইছে কৃষ্ণ কৃষ্ণ কৃষ্ণ
দাদা কিবা এটা উপায় দিয়ক। মানুহে যি কয় পানী পানী, মোৰ জীৱনটো এক পানী পানী হৈ যায় আছে। আপুনি কিবা এটা উপায় দিয়ক। এই পাগলটো কি কৰা যায়? কিন্তু এটা কথা ভালেই হ'ল, দেউতা তুমি যদি মোক স্বৰ্গৰ পৰা চাই আছা, আজি মই ডক্তৰ হৈ গ'লোঁ। এই পাগলে মোক ডক্তৰ বনাই দিলে। কি কৰা যায়? এটা আৰু তোক ঔষধ দি আছোঁ, এনেকা ঔষধ দি আছোঁ। কি ভাবি আছে আপুনি? নাই আপোনাৰ ঔষধৰ বিষয়ে ভাবি আছোঁ। চ' প্ৰথম ঔষধটো হ'ল আপুনি হাগিলে মুতিব লাগিব, মুতিলে হাগিব লাগিব। আৰু দ্বিতীয় ঔষধটো হ'ল আপুনি ক'লা পিপৰৰ পিঠটো খাব লাগিব এমাহ। ক'লা মেকুৰীৰ পিছফালে বহি মদৰ লগত, একদম ভাল হৈ যাব আপোনাৰ। দাদা ঔষধটো বেলেগ নালাগিল নি? মই আয়ুৰ্বেদিক ডক্তৰটো ঔষধটো বেলেগ লাগিবই, ভাল হৈ যাব। এই ডক্টর দাদা শুনিবা মোক বেমাৰৰ ঔষধৰ কথা অলপ ক'লে আৰু ঔষধটো এনেকুৱা টাইপৰ ঔষধ কৈছে মানে আয়ুৰ্বেদিকৰ ডাক্তৰটো ঔষধ বিলাক বেলেগ টাইপৰ বুলি কৈছে। ঔষধটো মানে এনেকুৱা টাইপৰ সেয়া ক'লা পিঁপৰা যে ক'লা পিঁপৰাৰ পিঠ ক'লা মেকুৰীৰ পিছত বহি কিনে মালৰ লগত মাহ খাব দিছে। ক'লা পিঁপৰাটো চকুৰে মেলিব নোৱাৰা নিচিনা। এতিয়াতো অসম্ভৱ কথা। আৰু 2 নম্বৰটো হৈছে হাগিলে পেচাব কৰিব লাগে। সেইটো যেনিবা হয়, হাগিলে পেচাব কৰোঁ। আৰু তাৰপিছত হৈছে পেচাব কৰিলে হাগিব লাগে। যিবাৰ পেচাব কৰা সেইবাৰ হাগিব লাগে। সেইটো কেনেকৈ হ'ব? তাৰমানে ডক্টৰে মোক ফাল্টু কৰি কিনে ক'লে নেকি? ঠাট্টা কৰিছে। পাগল নেকি? মোক কেলা পাগল পাইছা? কি ভাবিছে আপুনি? মোক ইচ্ছা কৰিলে ডক্তৰ বনাবি, ইচ্ছা কৰিলে মোক পাগল বনাবি, হা? কি বুলি ভাবিছে আপুনি? আপোনাক খোজা নাছিলো মই, আপুনি ডক্তৰ হয়নে নহয় বুলি আপোনাক সুধিছিলো ন মই? আপোনাক মোক আইচক্ৰীম বেপাৰী যেন লাগে। আপোনাক সুধিছো, মই সুধিছো আপোনাক আইচক্ৰীম বেপাৰী বুলি, হা? মোক কি আইচক্ৰীম বেপাৰী দৰে পাইছা? মই এক্স আৰ্মি হয়, এক্স আৰ্মি। কি কয় কি হে? কি তোৰ হে? তোৰ মাদিম ন কেলা। আইচক্ৰীম বেপাৰী নহয়, ইও ডক্তৰ নহয়। যি হল হল, আমি ইয়াতে কৰি দিয়া ভাল হ'ব আৰু নেকি? চিন্তা আছে মোৰ বুঢ়ী। কেলা আজি দিনটোৱে শেষ কেলা। আজি নিউজো কৰা নহ'লে কেলা আজি মাথা গৰম হৈছে ৰে। প্ৰথমে নিউজটা কৰিব গ'লো, তাতে এই পাগলকে লগ পালো, এই দুখী বাবা গ'লো, তাতে পাগলকে লগ পালো। একদম 100 ডিগ্ৰী ওপৰত গৈছে মোৰ টেম্পাৰেচাৰ। গা ধুব লাগিব, ঠাণ্ডা কৰিব লাগিব মাথা। মানুহটো দেখোন ধৰিছে, এতিয়ালৈকে লোৱা নাই। কি হ'ল?
তোর আজি দিনে বেয়া সঁচাকে দে মোৰ আজি দিনে বেয়া